এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ মই নিমকি ৰেচিপি। তাৰ বাবে লৈছোঁ মই ময়দা 500 গ্ৰাম, ৰিফাইন তেল 1 কাপ, নিমখ 1 চামুচ, ক'লা জিৰা 1 চামুচ দিছোঁ, বেকিং পাউডাৰ আধা চামুচ দিছোঁ। এতিয়া মই ময়দাখিনি ভালকৈ সানি লওঁ। ময়দাখিনি ভালদৰে সানি ল'লোঁ। এতিয়া মই পানী দি মঠি ল'ম। মই ঠাণ্ডা পানী দি অলপ অলপকৈ মঠি ল'ম। বেছি ঢিলাও নকৰোঁ, বেছি টানো নকৰোঁ। ময়দাৰ ডৌখিনি ৰেডি হৈ গ'ল। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। ডৌটো ৰখা 10 মিনিট হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই লওঁ আৰু অকণমান মঠি লওঁ। মই 3 ধৰণৰ নিমকি বনাই দেখুৱাম। 3টা ভাগত কাটি লৈছোঁ। এতিয়া ৰুটি আকাৰত বেলি ল'ম। এতিয়া বেলা হৈ গ'ল। মই নিমকি চেপত কাটি ল'ম। এতিয়া মই ডাঙৰ নিমকিৰ কাৰণে বেলি লৈছোঁ। এই ধৰণে ফল কৰি দিব। মই এইটো গোল শেপত কাটি লওঁ। গিলাচ এটা লৈছোঁ সৰু। এইধৰণে তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া মই নিমকিখিনি ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো অলপ কমাই লৈছোঁ। নিমকিখিনি হৈ গ'ল। এতিয়া মই এইখিনি এতিয়া নমাই ল'ম।
ফ্ৰাই কৰি লওঁ এইখিনিও ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই নমাই দিম এতিয়া ৰাউণ্ড শেপত কটাখিনি মই ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই নমাই দিম